গুৱাহাটী গোটেই গাছবোৰ এতিয়া কাটি কাটি শেষেই হ'ব যেন লাগি আছে সেইটোৰ কাৰণে অকণমান দুখ পাইছোঁ। আমি গৈ আছোঁ এতিয়া পলাশবাৰী ৰাসত। ইফালে চাওক পিছফালে তাতে কথা পাতি আছে, ব্যস্ত আছে। বন্দিতা কি খবৰ? মই গেটৰ ওচৰত বন্দিতা যে ধৰ্মেন্দ্ৰ আছে এইফালে ৰাসত গৈ আছোঁ, প্ৰগ্ৰেমত গৈ আছোঁ। পলাশবাৰীত আজি অনুষ্ঠান আছে আমাৰ। আমাৰ আজি পলাশবাৰী অনুষ্ঠান আছে, গোটেইখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইফালে যিটো বৰগড পলাশ আমি ৰাসত দেখাই আছোঁ। চিয়াও এইটো হ'ল গেট পলাশবাৰী ৰাসত। আমি এণ্ট্ৰি মাৰিম এতিয়া। গেট মানে আমাৰ প্ৰগ্ৰেম ইফালে গোটেইখিনি ডিউটি চলিছে। এতিয়া আমি এণ্ট্ৰি মাৰিম। যোৱাকালি বোলে ইমান জাম নাছিলে, আজি চাওক ভৱেশদাৰ প্ৰগ্ৰেম আছে, দাদাৰ প্ৰগ্ৰেম আছে, আজি পুৰা ফুল জাম। ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল। কমচে কম এতিয়া 0.5 কিলোমিটাৰ ৰাস্তা আছে, ইয়াৰ পৰা ফুল জাম। এই গাইজ আমি আহি পালোঁ পলাশবাৰী ৰাসত। এতিয়া আমি এণ্ট্ৰি মাৰি আছোঁ। এতিয়া আমি এণ্ট্ৰি মাৰিছোঁ ভিতৰলৈ। হাই বন্দিতা কি খবৰ? হয় বঢ়িয়া বঢ়িয়া। আজি ভৱেশদাৰ প্ৰগ্ৰেম আছে, ইমান মানুহ হৈছে নহয়। যোৱাকালি মানুহে নাছিলে ইয়াতে ন? আজি ভৱেশদা বুলি গম পাই ইমান মানুহ হৈছে, মই দেখি মানে আচৰিত হৈ গৈছোঁ জানানে। আমি কি ক'ম আৰু ভিতৰলৈ এবাৰ দেখাওঁ নেকি ভৱেশদাক? অকণমান দেখুৱাই দিলে ভাল হ'ব। ফলক গাইজ ভিতৰলৈ লৈ যাইছোঁ আপোনালোকক। ভিতৰত চাওক আমাৰ পঞ্চায়তটা বহি আছে, বিশ্বদা বহি আছে, মেঘুলিদা এইফালে ৰাইট চাইডত, এইফালে দাদা বহি আছে। দাদা ফটোগ্ৰাফ গুচি গৈছে, এইফালে দাদা ফটোগ্ৰাফ গুচি গৈছে। চাওক ফটো বোলে মাৰিব লাগে আপলোড দিয়াৰ কাৰণে, এইটো চাইছেনে? এই চাওক বিশ্বদাক চাওক আৰু বঞ্জিত দাদক দাদা গোটেইকেইটা একেলগে লৈ আছে। চাহ খাব এতিয়া ফলক প্ৰগ্ৰেম এৰি কিনে আগতে খোৱাতে লাগি আছে। বিশ্বদাই চাইছে চুপচাপ আগতে খাই আছে। খোৱাত মিছ নকৰে। ইমান ধুনীয়া কৰি সজাইছে এইফালে। তো গাইছ ইমান ধুনীয়া বেকগ্ৰাউণ্ডৰ ফালে চাইছে ন বঞ্জিতা? বেকগ্ৰাউণ্ডটো কেনেকৈ লাগিছে? মজা লাগিছে। ইয়াতকৈ কেনেকৈ ভাল হ'ব? ইয়াতকৈ আৰু ভাল নহয় ন? ইমান ধুনীয়া হৈছে, তাৰমানে ইয়াতকৈ ক'তোৱে ভাল নহয়। ক'তে ভাল হোৱাৰ চান্সে নাই মানে। আমাৰ চান্সে নাই। আমাৰ পলাশবাৰীত আজি আৰু বেছি ভাল হৈছে। আমাৰ ভৱেশদা আহিছে ন গান গাই, কি কোৱা? সেইকাৰণে বেছি ভাল হৈছে। বেছি মানুহ আহিছে। যোৱাকালি ইয়াত আহিছিল মানুহে নাই। আমি ভৱেশদা আহিব বুলি গম পাই ইমানে মানুহ হৈছে যে মই নিজে পাগল হৈ গৈছোঁ। কি কোৱা? যোৱাকালিতো নাছিলে। যোৱাকালি নাছিলেই নেকি? নাছিলে। চাই থাকক একদম তেওঁ হেৰি পৰা নাই এইটো জানি লৈছোঁ। কাষতটো যে বেছি পলাশবাৰী এই যেতিয়া এণ্ট্ৰি হ'ব দাদা চাই থাকক আপোনালোকে। এইফালে ভিৰ আছে মানুহ ভাই, এইফালে চাই থাকক। এইখিনি চাওক ভিতৰৰ কাৰণে ৰেডি। झड़का बजा नहीं बजा झड़का बजा कोई काम रुपया सुवाली होय खाते से मार दुनिया देखी लखिया तो ही